हाय फ्रेंड्स वेलकम टू माय यूट्यूब चैनल। आज शाओन माहर सोमवार तक भाविलो बाबा थान जाऊँ आपनालोकको লৈ যাওঁ আৰু চক আমাৰ ইফালে ধুনীয়াকৈ ৰুই কৰি হৈ গ'ল সজালো ধৰিলে আৰু আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা মোৰ চেনেলৰ ফালৰ পৰা। আৰু আজি মই মন্দিৰ গৈ আছোঁ আৰু আপোনালোককো ধুনীয়াকৈ দেখাম বুলি ভাবিছোঁ। আপোনালোকে শেষলৈকে চাই যাব আৰু ভিডিঅ'টো লাইক কৰি যাব, ছাবস্ক্ৰাইব কৰি যাব আৰু বলক। আমাৰ ধনচি পানী বাঢ়ি এইখিনিলৈকে পাইছিলেহি চক, কিন্তু আমাৰ ঘৰফালে নোসোমালে আৰু যে পানী বাঢ়ি আছে। কোনদিনাখন ঘপককৈ সোমাই যাব কোনেও গম নাপায় আমাৰ ধনচি পানী। আৰু এই ৰিফাইন বস্তুটো নিব হোৱাই নাই, দলং বনি হ'লেহে নিব। আৰু ৰাস্তাত মানুহখিনি নাই। মই চশমা পিন্ধি ল'লোঁ। আমাৰ এইফালে ইমান চকু অসুখ হৈছে নহয়, কি ক'ম, সেইকাৰণে চশমা লৈ আহিছোঁ। চশমা পিন্ধি লৈছোঁ কাৰণ চকু অসুখ হ'লে পাবগৈ আৰু মোৰ ফালে। এতিয়া বেমাৰৰ পৰা অলপ আগতে উঠিছোঁহে। পাল ভাল আছিলে, দলংখন পাৰ হৈ যেনিবা বেটেৰী ৰিক্সাখন পালোঁ আৰু অকল আমি দুজনী। ভাল লাগিছে দেই, একদম পাই গৈছোঁ যে। আৰু চাওকচোন পৰিৱেশটো ইমান ধুনীয়া সেউজীয়া। তাৰপিছত মানুহ এজনে উঠিলে, কথাষাৰ কৈ শেষ কৰিবলৈ নাপালোৱে, মানুহ উঠিলে। আৰু চাওকচোন আজি বাবা থানৰ বিৰাট ভিৰ আৰু শাওণ মাহত ভিৰ হয়ে আৰু একদম দোকান বজাৰবোৰ একদম মানুহবোৰ। আৰু এয়া চাওকচোন ইমান অকণমানি বাটটোত বাৰু গাড়ী সোমাব লাগেনে অহা যোৱা তেনে দিগদাৰ হৈছেও। অকণমানি বাটটোতে যাওঁতেই একদম বহুত দেৰি লাগিছে। মানুহবোৰকে এইখিনি অকণমান আছে অকণমান নাই। এতিয়া চাওকচোন ইখনৰ পোকৰত সিখন, সিখনৰ পোকৰত সিখন। মানুহবোৰকে ভগৱানৰ ওচৰলৈ আহিলে অকণো কষ্টই নকৰে, একেবাৰে দুৱাৰমুখতহে নামিব বিচাৰে। অকণমান বাৰু বোলে হেনো খোজকাঢ়ি আহোঁ, বাকীখিনি মানুহৰ কথা অকণো চিন্তা নকৰে। এইবোৰ মানুহ কেতিয়ানো কি হ'ব, মানুহখিনি মই বিচুতি খালোঁ আৰু কিনো ক'ম আৰু। অকণমান কাণ্ড জ্ঞান নিজেও থাকিব লাগে। এয়া চাওক আমাৰ বাবা থানৰ পৰিৱেশটো ইমান ধুনীয়া ন, পাহাৰ ফুল বাগান, বৰ ধুনীয়া পৰিৱেশৰ মাজত আমাৰ বাবা থানখন আছে। এবাৰ আহিলে আহিয়ে থাকিব মন যায়। আৰু চাওকচোন ইফালে চকু দিছোঁ সিফালে চকু দিছোঁ, ইমান ধুনীয়াবোৰৰ মাজতো পলিথিন দেখিছে নাই, ইফালে পলিথিন সিফালে পলিথিন। আৰু এইবোৰ দেখিছেনে চাকি জ্বলোৱা এইবোৰ খুঁটাটো ছাইডে গোটেই পলিথিন, এফালে দিগটোকো পলিথিন। চাওকচোন কি যে হ'ব মানুহখিনিয়ে। আৰু মানুহখিনি গাতো দুখ নাই, তাত মই য'তে চালোঁ তাতে একোৱে নাপালোঁ। তাৰমানে একোৱে নাপালোঁ মানে কিহৰ কথা কৈছোঁ গম পায়নে, ডাষ্টবিন এটাও নাপালোঁ। ক'ত পেলাব কি কৰিব, কাৰণ কমিটিয়ে সেইকণ কৰিব লাগে যে ডাষ্টবিন এটা ব্যৱস্থা কৰিব লাগে, 4 চুকত 4টা বোলে হেনো আপোনালোকে এই বস্তুখিনি ইয়াত পেলাব, তেতিয়া নিশ্চয় মানুহখিনিয়ে পেলাব। আৰু ডাষ্টবিন এটা নাই, ইমান পৰিৱেশটো ইফালে যাব সিফালে যাব, মোৰ কি ক'ম ভাষা নাইকিয়া হৈ গৈছে। আৰু মানুহবোৰকে ইমান ভক্তৰ ভিৰ নহয়, একদম মেইন য'ত লিংগজনা আছে তাততো সেৱা কৰিবলৈ নাপালোঁগৈ, কাৰণ মানুহৰ পৰা সোমাবই নোৱাৰিলোঁ। এয়া চাওক নন্দী। আৰু এই মানুহগৰাকীয়ে দেখিছেনে ফটো মাৰিছে তামাম, কিন্তু ফটো মৰালৈ একো প্ৰব্লেম নাই, কিন্তু যে তাত ভৰিত হৈছে সেইটো লৈহে প্ৰব্লেম। তাত ভৰি থ'ব নাপায়, তেওঁ সপাই নাজানে। আৰু এয়া চাওক ৰাস্তাটো ইফালে সিফালে গোটেইখিনি খোৱা বলবম হেনো কিবা খুৱাইছিলে, খিচিৰি চিচিৰি খাই লৈ তাতে পেলালে বোলে হেনো ডাষ্টবিন এটাত পেলাই থওঁ বোলে হেনো, সেইখিনি লৈ যাম। সেইখিনি মানুহৰ কাণ্ড জ্ঞান নাহিল আৰু দেই। সেইখন আহি পাই গ'লোহি, ইমান গৰম, একদম ছাতি লৈয়ে ফুৰিছোঁ আৰু ইমান গাল মানুহ হৈছে কি ক'ম আপোনালোকক। শাওণ মাহ দেখি কিমান ভক্ত হয়ও বাবা থানত, চাকি জ্বলাবলৈ একদম হেৰি নাই। আৰু ভান্দৰবোৰ যে ভয়ত কেনি পলাল ঠিকানেই নাই, কল দিবলৈকে বিচাৰি নাপালোঁ। মই এটা মানত দেখিলোঁ তেনেকৈ থৈ আহিছোঁ, আপোনালোকে দেখিছেই নহয়। আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। আপোনালোকে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব।